নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাবলৈ লৈছোঁ আমাৰ ঘৰৰ নভুই। সকলোবিলাক দেখাই যাম। নভুইত আমি কি কৰোঁ চাই যাওকচোন। এয়া আগলি কলপাত, তামোল পাণ কাটি মেলি ৰেডি। এয়া লৈ লৈছোঁ কচু আৰু মধুৰিডাল। চাই যাওক কি নিয়ম কৰোঁ। এয়া নৰুৱাৰ প্ৰথম গছ ল'বলৈ লৈছোঁ। আশা কৰোঁ আমাৰ ৰোৱাখিনি লহপহকৈ বাঢ়ি আহি সুন্দৰ ধানৰ ৰূপ লৈ যেন তাৰে কামনাৰে। এডোবা ৰুই শেষ হৈ গৈছে আৰু 3 ডোবা আছে। এবিঘা দিছে ৰুবলৈ। উঠনি আপা অহা নাছিলে। এয়া আপা আহিলে আমাৰ ৰুবলৈ। আমাৰ ঘৰত চবতকৈ ডাঙৰ ৰোৱনীজনী পিঞ্চি চাহ এইফালে। এইয়া ৰুবলৈ শিকিছে। প্ৰথম ৰুবলৈ শিকিব আহিছে। পাৰিছে দেই ছোৱালীজনী। এইজনী আমাৰ ৰুই আছে পুৰা। এই দুবা আকৌ ছেকেণ্ড দুবাত ৰুব লৈছে আৰু। এয়া মা অলপ দেৰিকৈ আহিলে। এতিয়া আহিছে অকণমান আগত। মা চাই দিয়ক কৈ পিনে। সেইজনী নিতু আমাৰ ডাঙৰ ভণ্টি।
সেয়া সেইবিলাক খুৰীহঁতৰ ঘৰতো নবহি পাতিছে পিছত দেখাম ওচৰলৈ গৈ এয়া আমাৰ ঘৰলৈ কিমান ডাঙৰ ডাঙৰ ৰোৱনী আহিছে কেনেকুৱা লাগিছে টিকলি গোটেই পুৰা খোজকাঢ়িছে ক'বই নালাগে আৰু বোকা ফুট এটা দি দিম এতিয়া টিকলি গ'ল এতিয়া পথাৰলৈ আগতে লাগিছে হয় নাই হে এইজনী আমাৰ নবৌজনী বহুত দেৰিকৈ পঠালে অহা নবৌ টিকলি মাৰি দিওঁ আহি যোৱা ৰাইজ অকল চাহ খাবলৈ এতিয়া আমি চাহ খাম এয়া চাহ লৈ আছে চবেই এয়া লাল চাহও আনিছে আৰু এয়া গাখীৰ চাহ এইটো এইটো আমাৰ কুটিটো অনবৰত থাকেই এইজনী টিকলিজনী বিস্কুট খাই যে পুৰা বোকা চোকা দি মই বনাই দিছোঁ পুৰা চবফালে ট্ৰেক্টৰ বাই আছে অকল ট্ৰেক্টৰ মাত আৰু এয়া চাহৰ লগত খাম কঁঠাল লৈ আহিছে আৰু এইটো বিস্কুট বেচাই নাপাইছে কটা বিস্কুটো দি আছে চাৰিয়া গৈ ফালে আৰু এয়া চানাও লৈ আহিছে চব খাইছোঁ আজি পথাৰত পুৰা খাইছোঁহে অকল কঁঠাল খাম এইবছৰ খোৱাই নাই পথাৰতে খাই দিওঁ বৌহঁতে লৈ আহিছিলে গোটেই বোকা হৈ আছে হাত চাত নখ চখ অৱস্থা কাহিল কঁঠালটো খাই খালি বহুত টেষ্টি লাগিছে একদম মিঠা কঁঠালটো দেই এবাৰ কঁঠালটো কেনেকুৱা লাগিছে কঁঠাল খাই কেনেকুৱা লাগিছে সুধিছোঁ চবেই চাই দিয়ক এফালে কোনোৱে নাচাইছে এজনী আমাৰ শুনি মই গোটেই বোকা কিমান লাগিলে চব মোৰ ৰুমতে গোটেই ঢেৰ বোকা লাগে চব চাফা হৈ আছে মই একদম বোকা হৈ আছে ৰোৱনী এজনী আহিছে এইজনী চবতকৈ ডাঙৰ ৰোৱনী বোকাই লেপি দিলে ল'ৰাজনী ৰুই শেষ হৈ গ'ল এতিয়া পাই শেষ কৰিছে এতিয়া খুৰীহঁতৰ নবৈ কৰিছে তাৰ পৰা এপাক আহগৈ এয়া আনিছে সাজ আৰু ভাজি নেকি ভাজি মাংস আৰু বুট বাঁহগাজ বহুত টেষ্টি ভাজি আনিছে খাই যদি আহিব হাঁস খাই দিবলৈ নাচিব হৈ গ'ল
ল'লোঁ এতিয়া মই যাওঁগে বাই বাই কৈ দিয়ক চবে আমাৰ যিহেতু ৰুই সোনকালে শেষ হ'ল সেইবাবে ভাত পথাৰত নাখালোঁ ঘৰতে খালোঁহি এয়াই নভুইৰ কাৰণে কৰা সৰু এটা যোগাৰ মাংস আলু চব্জি পটল ফ্ৰাই আম আচাৰ আছে লগতে খৰিচা আচাৰো আছে নেমুটো ভাতৰ লগত থাকেই